হেল্ল' ভিউৱাৰ্ছ, কি খবৰ বাৰু আপোনালোকৰ? লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অভিনেত্ৰী মুন্মী কলিতা, অভিনেত্ৰী প্ৰীতি কংকনা, অভিনেতা কিশোৰ দাস আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ৰ কেইবাটাও খবৰ। গতিকে শেষলৈ চাব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। চেলিব্ৰিটিৰ সকলো খবৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যোৱাকালি অভিনেত্ৰী প্ৰীতি কংকনা আৰু সীমান্ত শেখৰে বিবাহৰ 10 বছৰ সম্পূৰ্ণ কৰে। দেৰিকৈ হ'লেও তেখেতসকল দুয়োগৰাকীলৈ আমাৰ চেনেলৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে মৰমৰ অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়া যাব আজি এঠাইলৈ। তেখেত যাব হাউলীলৈ আৰু আপোনালোকে যদি লগ কৰিব বিচাৰে তেখেতক লগ কৰিব পাৰিব ষ্টাইল বজাৰত। এই কথা তেখেতে নিজেই ছ'চিয়েল মিডিয়া যোগে সকলোকে জনায়। জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতাৰ এটি পুত্ৰ সন্তান জন্ম পায় 25 ফেব্ৰুৱাৰী তাৰিখে। এয়া স্ক্ৰীণত আপোনালোকে তেখেতৰ পুত্ৰৰ কিছুমান সুন্দৰ ফটো দেখিবলৈ পাইছে, যিখিনি তেখেতে নতুনকৈ শ্বেয়াৰ কৰিছে। কৰ্মানীতিৰ কাৰণে ভিডিঅ'টো এটা লাইক কৰিব যদি এতিয়াও কৰা নাই। এইবাৰ আহিছোঁ আমাৰ মৰমৰ অভিনেতা কিশোৰ দাসৰ এটি খবৰ লৈ। আপোনালোকেতো গমেই পাইছে, তেখেত হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান সময়ত তেখেতৰ এখন হস্পিটেলৰ পৰা ফটো দেখিবলৈ পোৱা গৈছে। সেইখন হৈছে এইখন।